Hello friends, welcome to Sonway Studies. আপনার এনেকুৱা হয় নেকি আপুনি যিখিনি পঢ়ে সেইখিনি মনত নাথাকে এটা টপিক বাৰে বাৰে পঢ়াৰ পিছতো মনত নৰয় পঢ়াৰ সময়ত বাৰে বাৰে মোবাইলটো চুবলৈ মন গৈ থাকে পঢ়াৰ পৰিৱৰ্তে মনলৈ WhatsApp Facebook আদি বিভিন্ন ধৰণৰ কথাবোৰে ব্ৰেইনত বাহুলিয়াই থাকে হয় বন্ধুসকল বহু লোকৰ এনে সমস্যা পৰিলক্ষিত হয় গতিকে ফ্ৰেণ্ডছ আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এই সমস্যাবোৰৰ সাইন্টিফিকলি সলিউশনৰ উপায়সমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাই আছো যেটো নেকি নিউ ৱৰ্ক দা বেষ্ট সলিউশন হাউ উই লাৰ্ণত সন্নিৱিষ্ট হৈ আছে যাতে আপোনালোকে এক্সামত ভাল ফল দেখিবলৈ হাৰ্ড ষ্টাডিৰ পৰিৱৰ্তে স্মাৰ্ট ষ্টাডি কৰিব পাৰে সো ভিডিঅ'টো হেকলৈ চাই থাকক স্মাৰ্ট আইডিয়া 1 ওয়াটাৰ ইয়োৰ ব্ৰেইন এজোপা গছপুলি গ্ৰোথৰ বাবে সপ্তাহত মাত্ৰ 1.5 ঘণ্টা একেলাথৰে পানী দিয়াৰ পৰিৱৰ্তে সপ্তাহৰ প্ৰতিদিনে 5 মিনিটকৈ পানী দিলে বেছি ফলদায়ক হ'ব দিনটোত একেলাথৰে 3 মাইল দৌৰাৰ পৰিৱৰ্তে তিনিটা ভাগত ভাগ কৰি দৌৰিলে প্ৰতিবাৰত 1 মাইলকৈ দৌৰিলে বেছি স্বাস্থ্যৰ বাবে ফলদায়ক হ'ব ঠিক সেইদৰে একেলাথৰে 3 ঘণ্টা পঢ়াৰ পৰিৱৰ্তে তিনিটা ভাগত ভাগ কৰি প্ৰতিবাৰে 1 ঘণ্টাকৈ পঢ়িলে বেছি ফলদায়ক হ'ব বেনিফিট টিপছৰ স্পেচিং ইফেক্ট ডিস্ট্ৰিবিউটৰ লাৰ্ণিংয়ে কয় যে বিজ্ঞানসন্মতভাৱে এটো প্ৰমাণ আছে যে মনত ৰখাৰ ক্ষেত্ৰত ডিস্ট্ৰিবিউটৰ লাৰ্ণিং নাইবা স্পেচিং ইফেক্টে পাৰফৰ্মেন্স 46% লৈ বঢ়াই পাব পাৰে ইয়াৰো বহুতো কাৰণ আছে যেতিয়া আমি ফিল্ম এখন চাও তেতিয়া ফিল্মখনৰ প্ৰথম খণ্ড আৰু শেষৰ খণ্ড বেছিকৈ মনত থাকে ফিল্মখনৰ মাজৰ খণ্ডতকৈ এনেকুৱা হয় যে কোনো এটা সেশন আৰম্ভ কৰাৰ সময়ত আৰু শেষৰ সময়ত কনস্টিটিউশনটো সদায় পিক অৱস্থাত থাকে সেইবাবে যিকোনো এটা সেশন যিমানে ছুটি হ'ব হিমানে ব্ৰেইনত ষ্টৰ হ'বলৈ সক্ষম হয় দ্বিতীয় কাৰণ হৈছে আপুনি কোনো এটা বিষয় পাহৰাৰ পিছত যিমানে কষ্ট কৰি মনত পেলাবলৈ চেষ্টা কৰিব হিমানে মেমৰিত সেই বিষয়টো পাৰ্মানেন্টলি ষ্টৰ হ'ব যেতিয়া আপুনি মাজে মাজে ব্ৰেক লয় তেতিয়া কিছু বিষয় আপুনি পাহৰি যায় আৰু যেটো আপুনি ৰিকল কৰিবলগীয়া হয় আৰু এনে কৰাৰ বাবে আপোনাৰ মেমৰিত পাৰ্মানেন্টলি সেই বিষয়সমূহ ষ্টৰ হয় স্মাৰ্ট আইডিয়া 2 আনষ্টাৰ্টেড ফ্লুয়েন্সি ইজ এন ইলুশনস এনেকুৱা বহুবাৰ হয় যে কোনো এটা টপিক পঢ়াৰ পিছত এনেকুৱা লাগে যে ঠিক আছে বুজি পাই গলো মনত ৰৈ গল আৰু সেই টপিকটো এৰি আমি বেলেগ এটা টপিক পঢ়িবলৈ আৰম্ভ কৰো কিন্তু যেতিয়া সেই টপিকটো এক্সামত আহে সেই বিষয়টোৰ ওপৰত আমি বহুবাৰ চেষ্টা কৰাৰ পিছত মনত পেলাবলৈ নোৱাৰা অৱস্থা হয় ইয়াকে ফ্লুয়েন্সি ইলুশন বুলি কোৱা হয় যেতিয়া কোনো এটা বিষয় চকুৰ সন্মুখত থাকে তেতিয়া ব্ৰেইনতে এক ইলুশনস ক্ৰিয়েট হয় যে ঠিক আছে মনত ৰৈ গল বুলি আসলতে সেই বিষয়টো মনত নাথাকে গতিকে এটা বিষয় চাই চাৰিবাৰ পঢ়াৰ পৰিৱৰ্তে এবাৰ ভালকৈ কিতাপখন বন্ধ কৰি তিনিবাৰ ৰিকল কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়া ব্ৰেইনত অতি সোনকালে সেই বস্তুখিনি ষ্টৰ হ'বলৈ সক্ষম হয় এই আইডিয়াটো কিছু ডিফিকাল্ট হয় কিয়নো যেতিয়া আমি ব্ৰেইনৰ জৰিয়তে এক্টিভিটি কোনো ইনফৰমেশন নিৰ্দিষ্ট কৰিবলৈ চেষ্টা কৰো তেতিয়া কষ্ট কৰিব লগা হয় আৰু সেইভাবে বেছিভাগ সময় আমি এই স্টেপটো স্কিপ কৰিবলৈ চেষ্টা কৰো লগতে ফ্লুয়েন্সি ইলুশনসটো আছে সহযোগ কৰিবলৈ গতিকে আমি এই স্টেপটো এভয়েড কৰিব লাগিব অৰ্থাৎ 20% ৰিডিং 80% ৰিসাইট কৰিব লাগিব স্মাৰ্ট আইডিয়া 3 চেঞ্জ ইজ গুড আমি প্ৰায় শুনা পাও লৰা ছোৱালী মাক দেউতাকে লৰা ছোৱালীক কোৱা কথা ভালদৰে পঢ়াৰ ৰুটিনখন বনাই লোৱা সদায় পঢ়াৰ টেবুলত বহি পঢ়িবা কিন্তু বিজ্ঞানে দেখোন অন্য কথাহে কয় ষ্টুডেন্টবোৰক দুটা ভাগত ভাগ কৰি এটা টেষ্ট কৰা হৈছিল প্ৰথম গ্ৰুপক 20 মিনিটত এটা ৰুমত বহি 50টা শব্দ মনত ৰাখিবলৈ কোৱা হ'ল আৰু দ্বিতীয় গ্ৰুপক 10 মিনিটকৈ দুটা ৰুমত অৰ্থাৎ 20 মিনিটত 50টা শব্দ মনত ৰাখিবলৈ দিয়া হ'ল ইয়াৰ পিছত দুটা গ্ৰুপত টেষ্ট কৰা হৈছিল এটা ৰুমত 20 মিনিটত 50টা শব্দ মনত ৰাখিবলৈ কোৱা সকলে অকল 50টা শব্দৰ ভিতৰত 16টাহে মনত ৰাখিবলৈ সক্ষম হৈছিল আৰু দ্বিতীয় গ্ৰুপটোক যিটো বেলেগ বেলেগ ৰুমত 10 মিনিটকৈ দিয়া হৈছিল 50টা শব্দ মনত ৰাখিবলৈ সেই গ্ৰুপটোৱে 50টাৰ ভিতৰত 24টা শব্দ মনত ৰাখিবলৈ সক্ষম হৈছিল স্মাৰ্ট আইডিয়া 4 টেষ্ট টেষ্ট এণ্ড মিক্স আমি বহু বিষয় পঢ়ো কিন্তু তাৰে বেছিভাগ বিষয় আমি অতি সোনকালে পাহৰি যাওঁ ইয়াক ওভাৰকাম কৰিবলৈ আমি পাৰ্টিকুলাৰলি প্ৰত্যেকটো বিষয় মাষ্টাৰ গেইন কৰিব লাগিব যিটোৰ বাবে তিনিটা ষ্টেপ ফলো কৰাটো অত্যন্ত আৱশ্যক টেষ্ট টেষ্ট এণ্ড মিক্স সকলোতকৈ আগত আছে টেষ্ট আপুনি কিবা এটা বিষয় পঢ়িলে আৰু লগে লগে নিজকে আপুনি পৰীক্ষা ল'ব লাগিব কিতাপখন বন্ধ কৰি নাইবা কিতাপখন অন্য ঠাইত ৰাখি নিজকে নিজে প্ৰশ্ন কৰা আৰম্ভ কৰিব
ঠিক অমুক মানে কি আছিল তেনেকৈ। নেক্সট ষ্টেপ হ'ল টিচ। অন্য ব্যক্তিৰ লগত পঢ়া বিষয়টো ডিছকাছ কৰিব লাগে। হয়তো আপোনাৰ সৰু ভাইটি হ'ব পাৰে, নাইবা ভণ্টি হ'ব পাৰে, নাইবা আপোনাৰ কোনোবা বন্ধু হ'ব পাৰে। টিচিং কৰাটো এক প্ৰকাৰৰ পঢ়া হয়। কিবা এটা বিষয় আনক বুজাবলৈ প্ৰথমে মাষ্টাৰ নোহোৱাৰ আৱশ্যক নাই। যিমানে আপুনি আনক শিকাব বা বুজাব, সিমানে আপুনি লাহে লাহে মাষ্টাৰ হৈ পৰিব। থাৰ্ড এণ্ড লাষ্ট ষ্টেপ হৈছে মিক্স। যেনেকৈ এক্সাৰচাইজ বুকত মিছেলেনিয়াছ, ঠিক সেইদৰে আপুনি বিভিন্ন টপিকবোৰত লিংক কৰি প্ৰব্লেম বনাই ছল্ভ কৰিবলৈ চেষ্টা কৰিব লাগে। যদি আপুনি ধুনীয়াকৈ সেই সমস্যাবোৰ সমাধান কৰিব পাৰিছে, তেন্তে বুজিব পাৰিব যে সেই টপিকটোৰ ওপৰত আপুনি বিস্তাৰ কৰিব পাৰিছে, অৰ্থাৎ কব্জা কৰিব পাৰিছে। স্মাৰ্ট আইডিয়া 5 শ্লিপ প্লাছ নেপ। ষ্টুডেণ্টবোৰক দুটা গ্ৰুপত ভাগ কৰি এটা এক্সপেৰিমেণ্ট কৰা হৈছিল। দুটা গ্ৰুপক ছেম সময় ছেম টপিক এটা পঢ়িবলৈ দিয়া হ'ল। ইয়াৰে এটা গ্ৰুপক নেপ অৰ্থাৎ খন্তেকীয়া টোপনি ল'বলৈ দিয়া হ'ল আৰু আনটো গ্ৰুপক নেপ ল'বলৈ দিয়া নহ'ল। যেতিয়া দুটা গ্ৰুপক টেষ্ট কৰা হ'ল, তেতিয়া নেপ ল'বলৈ দিয়া ষ্টুডেণ্টখিনিয়ে অন্য অৰ্থাৎ নেপ ল'বলৈ নিদিয়া গ্ৰুপতকৈ ভাল ফলাফল দিবলৈ সক্ষম হৈছিল। বহুতো বৈজ্ঞানিকসকলৰ মতামত যে যেতিয়া টোপনি যোৱা হয়, তেতিয়া টোপনিৰ আৰএম শ্লিপ ফেজৰ বাবে ইনফৰমেশ্যনছবোৰ আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ ব্ৰেইনত ষ্ট'ৰ হ'বলৈ আৰম্ভ কৰে। এই সময়টো হৈছে এনেকুৱা এটা সময় যে আমাৰ ব্ৰেইনটোৰ পৰা আনইম্পৰ্টেণ্ট বিষয়সমূহ আঁতৰাই ইম্পৰ্টেণ্ট বিষয়বোৰ ষ্ট'ৰ কৰাৰ প্ৰচেছিং হয়। সেইবাবে ভালদৰে টোপনি যোৱাৰ পিছত উঠিলে মাইণ্ডটো ফ্ৰেছ লাগে। গতিকে দিনত নেপ লোৱাটো ফলদায়ক বুলি গণ্য কৰা হয়। এতিয়া আহকচোন আমি আলোচনা কৰোঁ, ৰাতি শোৱাটো বেছি ফলদায়ক নে ৰাতিপুৱা শোৱাটো বেছি ফলদায়ক। হিউমেন নেচাৰেল অনুসৰি ৰাতি টোপনিৰ বাবে সকলোতকৈ ভাল সময় হৈছে ৰাতি 11 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈ। যদি আপোনাৰ কিবা স্বাস্থ্যৰ হানি বিঘিনি ঘটিছে, তেন্তে এনে সময়ত শোৱাৰ কোনো ফলদায়ক নহ'ব। কিন্তু চেষ্টা কৰিব লাগে যে এই সময়খিনি মেইনটেইন কৰাটো। টোপনিৰ ক্ষেত্ৰত সদায় এইটো কথা মনত ৰখা উচিত যে 6 ঘণ্টা টোপনি যোৱাটো অত্যন্ত আৱশ্যক। আৰু যেতিয়া আপোনাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে, তেতিয়াই পঢ়াটো অত্যন্ত লাভদায়ক। সি লাগিলে ৰাতিপুৱাই হওক, লাগিলে ৰাতিয়েই হওক। আৰু এটা কথা, যদি আপোনাৰ কাইলৈ থিয়ৰী ছাবজেক্টৰ এক্সাম আছে, তেন্তে আপুনি ৰাতি সোনকালে শোৱাটো অত্যন্ত লাভদায়ক, যাতে ইনফৰমেশ্যনছ ছাবকনচিয়াছ মাইণ্ডৰ পৰা ব্ৰেইনটোলৈ প্ৰচেছিং হ'বলৈ সময় পায়। যদি মেথছ বা বহু ফৰ্মুলা থকা এক্সাম থাকে, তেন্তে ৰাতি দেৰিকৈ শোৱাটো ফলদায়ক। স্মাৰ্ট আইডিয়া 6 জাইগানিক এফেক্ট। বহুতৰ ধাৰণা যে পঢ়াৰ সময়ত ডিষ্ট্ৰাক্টেড হোৱাটো বেয়া কথা, কিন্তু ব্লুমা জাইগানিক মনোবিজ্ঞানীয়ে এটা কথা উল্লেখ কৰিছে যে কোনোবা এখন ৰেষ্টুৰেণ্টৰ ৱেটাৰ এজনৰ যিখন টেবুলৰ বিল পে' হ'ল, সেইখন টেবুলৰ পৰিৱৰ্তে যিখন টেবুলৰ বিল পে' হোৱা নাই, সেইখন টেবুলৰ অৰ্ডাৰসমূহে স্পষ্টকৈ মনত থাকে। মানে ফিনিছ ষ্ট্ৰাকচাৰৰ পৰিৱৰ্তে আনফিনিছ ষ্ট্ৰাকচাৰৰ বাবেহে মেমৰিয়ে বেছিকৈ কাম কৰে। আপুনি নিজকে প্ৰমাণ কৰি চাবচোন। যেতিয়া আমি সম্পূৰ্ণ সাজু হৈ এক্সাম দিবলৈ যাওঁ, তেতিয়া এক্সামৰ আগত কিছু হ'লেও আমাৰ মনত থাকে, কিন্তু এক্সাম পাৰ হৈ যোৱাৰ লগে লগে সকলোবোৰ লগে লগে পাহৰি যাওঁ। এনেকুৱা হয় কাৰণ আমাৰ কনচিয়াছ মাইণ্ডে গম পাই যায় যে কোনটো ষ্টাক ফিনিছ হৈছে আৰু কোনটো ষ্টাক আনফিনিছড হৈ আছে। আনফিনিছ ষ্টাকছৰ ওপৰতহে বেছি গুৰুত্ব বা মনোযোগ দিয়ে। লগতে কমপ্লিট ষ্টাকচাৰবোৰ ৰিমুভ কৰি কমপ্লিট বনাবলৈ চেষ্টা কৰে। আমি এই বিষয়টো নিজৰ ভালৰ বাবেও ব্যৱহাৰ কৰিব পাৰোঁ। সেইবাবে আপুনি যেতিয়া কোনো কঠিন বিষয় এটা পঢ়ি থাকিব, তেতিয়া পঢ়াৰ মাজতে খোজকাঢ়া নাইবা নেপ লোৱাটো লাভদায়ক। কাৰণ যেতিয়া আপুনি এনেকৈ কৰিব, তেতিয়া জাইগানিক এফেক্টটো
কাম আৰম্ভ কৰিব। অৱশেষত আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা অলপো উপকৃত হৈছে তেন্তে নিশ্চয় লাইক কৰিব, ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু যদি কিবা ক'বলগীয়া থাকে তেন্তে নিশ্চয় কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' পুনৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ।